আমাৰ প্ৰায় 11,000 শিল্পীয়ে এই বিহু নৃত্য প্ৰতিযোগিতাটোত বা বিহু নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ ল'ব গ্ৰীনিছ ৱৰ্ল্ড বুকত ইয়াক আমি ৱৰ্ল্ডছ লাৰ্জেষ্ট বিহু ডান্স ইন এ ছিংগল ভেনু এই ধৰণে আমি ৰেকৰ্ডৰ কাৰণে আমি তেওঁলোকক লিখিছিলোঁ আৰু তেওঁলোকে ইতিমধ্যে এই অনুষ্ঠানটো গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্ক্ৰুটিনাইজ কৰাৰ কাৰণে বা তেওঁলোকে যিটো চাৰ্টিফিকেশ্যনৰ কাৰণে তেওঁলোকে প্ৰাৰম্ভিক ক্লিয়াৰেন্স আমাক দিছে এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই অনুষ্ঠানতে আমি ভাৰতবৰ্ষৰ সকলো মুখ্যমন্ত্ৰী আৰু সকলো ৰাজ্যপাল ভাৰতবৰ্ষৰ সকলো ৰাজ্যপাল ভাৰতবৰ্ষৰ সকলো মুখ্যমন্ত্ৰী আমি নিমন্ত্ৰণ জনাম আৰু ইয়াৰ লগতে আমাৰ G20 দেশসমূহৰ এম্বেছাডৰ আৰু সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজৰ আমি এম্বেছাডৰ বা তেওঁলোকৰ যি ৰাজদূত আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাম যোৱাকালিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ মাষ্টাৰ ট্ৰেইনাৰ্ছৰ যিটো প্ৰশিক্ষণ সেই প্ৰশিক্ষণটো আৰম্ভ হৈছে গোটেই অসমৰ জিলাসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমি এখন জিলাও বাদ দিয়া নাই প্ৰত্যেকখন জিলাৰ পৰা বিহু নাচনী হওক বা বিহু ঢোল বাদক পেঁপা বাদক আমাৰ প্ৰত্যেকখন জিলাৰ পৰা আহিব সেইকাৰণে 50 গৰাকী নাচনীক লৈ আমি এটা ভেনু ঠিক কৰিছোঁ আৰু সেই ভেনুটোতে একোটা কৰ্মশালা হ'ব তিনিচুকীয়াৰ পৰা 500 শিৱসাগৰৰ পৰা 800 চৰাইদেউৰ পৰা 400 যোৰহাটৰ পৰা 800 ধেমাজিৰ পৰা 400 লখিমপুৰৰ পৰা 700 কাৰ্বি আলং 70 ৱেষ্ট কাৰ্বি আলং 50 ডিমা হাছাও 50 ধুবুৰী 50 বঙাইগাঁও 100 মাজুলী 200 কোকৰাঝাৰ 100 সাউথ চালমাৰা 20 বৰপেটা 100 কামৰূপ মহানগৰ 800 নলবাৰী 300 কামৰূপ 600 মৰিগাঁও 200 নগাঁও 750 গোলাঘাট 1000 গোৱালপাৰা 200 দৰং 200 শোণিতপুৰ 1100 কাছাৰ 20 কৰিমগঞ্জ 20 হাইলাকান্দি 20 ওদালগুৰি 100 বাক্সা 50 চিৰাং 40 টোটেল 11,140 গৰাকী নাচনী ঢোল পেঁপা বা বিহুৱা বুলি যাক আমি কওঁ বিহুৱতী আৰু বিহুৱা এখেতসকল এই অনুষ্ঠানত আহিব আৰু টোটেল ইয়াত ছোৱালী থাকিব 70 নাচনী আৰু বিহুৱা থাকিব 30 70-30 ৰেচিঅ' হ'ব আৰু প্ৰত্যেক স্থানতে 50টা মেক্সিমাম প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব আমাৰ বিধায়কসকলেও সহায় কৰিব আজি মাষ্টাৰ ট্ৰেইনাৰ্ছবিলাক 1 তাৰিখে প্ৰশিক্ষণ লৈ নিজৰ নিজৰ জাগাত ঘূৰি যাব আৰু মাৰ্চ মাহটো প্ৰথম নিৰ্বাচনী প্ৰক্ৰিয়া তেখেতসকলে গৈ গাঁৱত ছোৱালীসমূহ নিৰ্বাচন কৰিব 27 মাৰ্চৰ পৰা 1 তাৰিখলৈকে তেওঁলোকে জিলা ভিত্তিত প্ৰশিক্ষণ ল'ব আৰু জিলা ভিত্তিত প্ৰশিক্ষণ লোৱাৰ পিছত তেখেতসকলে 8 তাৰিখ গুৱাহাটীত আহিব 9 তাৰিখৰ পৰা 12 এপ্ৰিললৈকে ড্ৰেছ ৰিহাৰ্চেল কৰিব 13 তাৰিখটো অফ থাকিব আৰু 14 তাৰিখে তেওঁলোকে প্ৰদৰ্শন কৰিব ইয়াতে আমি কোনসকলে এই অনুষ্ঠানত যোগদান কৰিব পাৰিব তাৰো সৰু এটা গাইডলাইন আমি দিছোঁ
যে 15 বছৰৰ পৰা 35 বছৰৰ ভিতৰত বয়স হ'ব লাগিব পুৰণা বিহু গ্ৰুপ নাচনী কম্পিটিশন ইয়াত পুৰস্কাৰপ্ৰাপ্ত বা অংশগ্ৰহণ কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এটা পোৰ্টেল থাকিব যিটো পোৰ্টেলত উপায়ুক্ত সকলে সমগ্ৰ বিহুবতী বা বিহুৱাৰ নামবিলাক তেওঁলোকে ৰেজিষ্টাৰ কৰি আমাক পঠাব যাতে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডে ইণ্ডিভিজুৱেল চাৰ্টিফিকেট এখনো এই পাৰ্টিচিপেণ্টছ সকলক দিব পাৰে এখনটো সামগ্ৰিকভাৱে অসমক দিবই ইণ্ডিভিজুৱেল পাৰ্টিচিপেণ্টছৰ এটা দিব পাৰে এই নাচনী কক ছোৱালী হওক ল'ৰা হওক তেওঁলোকৰ কাৰণে অকণমান আমি অনুদানৰো ব্যৱস্থা কৰিছোঁ প্ৰথম তেওঁলোকক ডিষ্ট্ৰিক্টত যিকেইদিন যোগদান কৰিব 27ৰ পৰা 1 মাৰ্চলৈকে প্ৰতিটো দিনে আমি তেওঁলোকক 300 টকাকৈ দিম খোৱা বোৱাৰ ব্যৱস্থা বেলেগ কৰি থাকিব ঘৰৰ পৰা অহা যোৱাৰ খৰচৰ কাৰণে আমি 300 টকা দিম তেওঁলোকে ঘৰৰ পৰা নিজৰ কাপোৰ এযোৰ চিলাই লৈ আমি ড্ৰেছ কোডটো দি দিম কিন্তু কাপোৰযোৰ তেওঁলোকে যোগাৰ কৰিব লাগিব দোকানৰ পৰা চিলাবও পাৰে বা ঘৰত কাপোৰো ল'ব পাৰে কাপোৰযোৰ ইস্ত্ৰি কৰা 5 দিন ড্ৰেছ ৰিহাৰ্সেল কৰা এই গোটেইখিনিৰ কাৰণে আমি তেওঁলোকক 3000 টকাকৈ আমি দিম বিশেষকৈ কাপোৰযোৰৰ পৰা আৰু ইয়াতে যেতিয়া তেওঁলোকে ড্ৰেছ ৰিহাৰ্সেলত আহিব তেওঁলোকক আমি 1000 টকাকৈ প্ৰতিদিনে দিম তাৰমানে এগৰাকী বিহু নাচনীয়ে 10500 টকা এই সময়ছোৱাত চৰকাৰৰ পৰা লাভ কৰিব কিন্তু গোটেইখিনি তেওঁলোকৰ খৰচতে যাব কাৰণ কাপোৰ 5 দিনে ধুব লাগিব ৰাখিব লাগিব ইস্ত্ৰি কৰিব লাগিব চৰকাৰে একো নকৰে ডাইৰেক্টলি টকাটো আমি বেংক একাউণ্ট দি দিম যাতে এই আৰ্টিষ্ট সকলে নিজেই নিজৰ কামটো কৰি ল'ব পাৰে তেওঁলোকৰ যি আপুনি মেকআপ বুলি কওক তেওঁলোকৰ ৰেডি তেওঁলোকে নিজক সাজু কৰা হওক আৰু আজি আপোনালোকে ভিডিঅ'ত যিটো ড্ৰেছ পিন্ধিব সাপকন বা মেখেলা চাদৰ সেম টু সেম হ'ব লাগিব গতিকে নিজৰ নাথাকিলে বেলেগৰ পৰা আনিব লাগিব চিলাব লাগিব গোটেই ৰাজ্যজুৰি এটা মাহ এটা ডাঙৰ এটা ব্যৱস্থাপনা এটা আমি কৰিব লাগিব 15 তাৰিখে এই শিল্পীসকলে নিজৰ নিজৰ ঘৰলৈকে তেওঁলোকে উভতি যাব আমাৰ কামৰূপ জিলা প্ৰশাসনে মহানগৰ জিলা প্ৰশাসনে এই 11500 প্ৰতিযোগীক গুৱাহাটীত 9 এপ্ৰিলৰ পৰা বা 8 এপ্ৰিল ৰাতিৰ পৰা ৰখাৰ ব্যৱস্থা কৰিব আপ টু 15 ডেজ তাৰ কাৰণে আমি আপ টু 15 এপ্ৰিল 7 ডেজ হ'ব তাৰ কাৰণে আমি IITৰ হোষ্টেল বিভিন্ন বিবাহ বাহৰ গুৱাহাটীৰ হোটেলসমূহ আমি এইবিলাক গোটেইখিনি আমি এটা ঠিক কৰিছোঁ আৰু সেইটো তেখেতসকলক আমি ৰখাৰ ব্যৱস্থা কৰিম কিন্তু খোৱাটো আমি সৰু সজাইতে সেন্ট্ৰেলি খোৱাৰ ব্যৱস্থা কৰিম যিসমূহ ইচ্ছুক নাচনী বা বিহুৱাই ইয়াত অংশগ্ৰহণ কৰিব খোজে বা যাৰ তেনেকুৱা বুটপত্তি আছে তেওঁলোকে নিজৰ নিজৰ ডিস্ট্ৰিক্ট জিলা উপায়ুক্তক সাক্ষাৎ কৰিব বা জিলা উপায়ুক্তই তেওঁলোকক বিচাৰিব আমাৰ বিভিন্ন বিহু ফাংচনসমূহৰ বা বিহু উদযাপন সমিতিসমূহৰ লগত আমাৰ ডিসি সকলে যোগাযোগ আৰম্ভ কৰিছে যাতে আমি জিলাখনৰ বেষ্ট নাচনী গৰাকীক আমি আনিব পাৰো আৰু তাৰ কাৰণে ডিসি সকলে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু প্ৰত্যেক ডিসিয়ে নিজৰ নিজৰ জিলাত এটা পৰামৰ্শদাতা সমিতি গঠন কৰি লৈছে যাতে ই খুব সুন্দৰভাৱে হৈ যায় মোৰ দুটা আবেদন থাকিব যে 14 এপ্ৰিলত আমাৰ অসমৰ বিভিন্ন জায়গাত আমি মুকলি বিহু পাতো এইবাৰ আমাৰ যিসকলক আমি গুৱাহাটীৰ বাবে আমি নিৰ্বাচিত কৰিম তেওঁলোকক যাতে স্থানীয় সমিতিসমূহে তেওঁলোক